নমস্কাৰ, আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তাৰিখ হৈছে 16 এপ্ৰিল। আজিৰ এইটো ভিডিঅ'ত কৃষকসকলৰ পৰা আৰম্ভ কৰি জব কাৰ্ড আৰু অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট শ্বেয়াৰ কৰিম। যিসকলে ভিডিঅ'টো প্ৰেছ কৰিছে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। লগতে আপুনি মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰি প্ৰথমটো খবৰত কি উল্লেখ কৰিছে জনাই আছোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে PM কিষাণ আঁচনিক লৈ। কৃষকসকলে কেতিয়া পাব 23 নম্বৰ কিস্তিৰ টকা, ইয়াকে লৈ আপডেট দিয়া হৈছে। লগতে যিসকলে 22 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ বাবে কি উল্লেখ কৰিছে জনাই আছোঁ। ইয়াতে উল্লেখ আছে PM কিষাণ যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি কি 23वीं কিস্ত কব আয়েগি। তো ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি 23 নম্বৰ কিস্তি কৃষকসকলে কেতিয়ালৈ পাব। তাৰ পাছত ইয়াত আৰু লিখা আছে PM কিষাণ যোজনা 23 ইনষ্টলমেণ্ট ডেট। তো ইয়াতে উল্লেখ কৰিছে যে 23 নম্বৰ কিস্তি টকা আপোনালোকে কেতিয়া পাব। তাৰ পাছত আৰু কি উল্লেখ কৰিছে মই আপোনালোকক জনাই আছোঁ। ইয়াতে লিখিছে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি योजना की अब तक 22वीं किस्त आ चुकी है। आखिरी किस्त 13 मार्च 2026 को PM मोदी ने असम से जारी की थी। तो ইয়াৰ মানে কোৱা হৈছে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি কৃষকসকলে ইতিমধ্যে পাই গৈছে, যিখন 13 মাৰ্চ 2026ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা ৰূপায়ণ কৰিছিলে। তাৰ পাছত লিখা আছে लाखों किसानों की 22वीं किस्त अटक गई थी। अगर आप भी इन किसानों में से हैं जिनकी 22वीं किस्त तकनीकी खामियों के चलते अटकी थी, तो आपको घबराने की ज़रूरत नहीं है। 22वीं किस्त का पैसा 23वीं किस्त के साथ आपके खाते में आएगा। তো ইয়াৰ মানে কোৱা হৈছে যিসকল কৃষকৰ 22 নম্বৰ কিস্তি টকা এতিয়ালৈকে সোমোৱা নাই সেইসকল কৃষকক 22 নম্বৰ কিস্তি টকা আৰু 23 নম্বৰ কিস্তি টকা একেলগে প্ৰদান কৰিব ভাৰত চৰকাৰে। এতিয়া দিবলৈ চোৱা আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো খবৰ হ'ল জব কাৰ্ড লৈ। তো জব কাৰ্ডক লৈ গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ পৰা এনেকুৱাকে এক জাননী প্ৰকাশ কৰিছে। এই জাননীখনত কি উল্লেখ আছে জনাই আছোঁ। তো জব কাৰ্ডক লৈ ইয়াতে এনেকুৱাকে লিখিছে विकसित भारत जी राम जी आत्मनिर्भर गांव का संकल्प। विकसित भारत जी राम जी के तहत अब 100 दिन रोजगार की गारंटी को बढ़ाकर 125 दिन किया गया है। तो ইয়াৰ মানে কোৱা হৈছে এই আঁচনিৰ আগত আপোনালোকে জব কাৰ্ড যিসকলে আছিলে সেইসকলক 100 দিনৰ কৰ্ম কৰিব লাগিছিল, কিন্তু এই আঁচনি আৰম্ভ হোৱাৰ পিছত আপোনালোকে এতিয়াৰে পৰা 125 দিনলৈকে কৰ্ম সংস্থাপন লাভ কৰিব। তো যিসকল জব কাৰ্ড আছে সেইসকলৰ বাবে এইটো ভাল খবৰ। তাৰপিছত জনাই আছোঁ আজি 3 নম্বৰ গুৰুত্বপূৰ্ণ খবৰ। 3 নম্বৰ খবৰটো হৈছে অৰুণোদয় আৰু মহিলা উদ্যমিতা আঁচনিক লৈ। ইয়াতে মহিলাসকলক লৈ আপডেট কি দিছে জনাই আছোঁ। তো মহিলাসকলক লৈ এনেকুৱাকৈ কোৱা হৈছে আমি অসমৰ মহিলাসকলৰ মৰ্যাদা, নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰিম। তো ইয়াতে কেইখনমান পইণ্ট তেওঁলোকে উল্লেখ কৰিছে। 1 নম্বৰত তেওঁলোকে লিখিছে অৰুণোদয় অধীনত মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি কৰি 15 লাখ পৰিয়াললৈ এই আঁচনি পৰিসৰ বৃদ্ধি কৰা হ'ব। অৰ্থাৎ যিসকলে অৰুণোদয় পাই আহিছে সেইসকলক 1250 টকা দিয়াৰ পৰিৱৰ্তে বৃদ্ধি কৰি তেওঁলোকক দিয়া হ'ব 3000 টকা। বৰ্তমান হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান। 40 লাখ লাখপাতিবাদেও সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সম্প্ৰসাৰণ কৰা হ'ব। তো 2 নম্বৰ পইণ্টত কোৱা হৈছে যিসকল মহিলা উদ্যমিতা আঁচনিক লাখপতি বাইদেউ হয় সেইসকলক অসম চৰকাৰে প্ৰদান কৰি আহিছে 25,000কৈ টকা, আৰু এতিয়ালৈকে যিসকলে লাভ কৰা নাই তেওঁলোককো অন্তৰ্ভুক্ত কৰা হ'ব লাখপতি অন্তৰ্গত। এতিয়া 3 নম্বৰ পইণ্টত কি কোৱা হৈছে জনাই আছোঁ। 3 নম্বৰ পইণ্টত লিখিছে যে প্ৰতিখন জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত সামূহিক ভোজনালয় আইৰ পাকঘৰ স্থাপন কৰা হ'ব। এতিয়া দিবলৈ চোৱা আজি 4 নম্বৰ খবৰ। 4 নম্বৰ খবৰটো হৈছে অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বেতন আৰু ঋণযুক্ত আঁচনিক লৈ। তো ইয়াতে লিখিছে যে আগতীয়া বেতন আৰু স্বচ্ছ ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণৰ পদক্ষেপ। তো এইখন আঁচনিৰ অন্তৰ্গত আপোনালোকে কেনেকুৱা লাভ উঠাব পাৰিব আপোনালোকক জনাই আছোঁ। তো ইয়াতে লিখিছে যে আৰ্জিত অগ্ৰিম বেতন, অৰ্জিত বেতনৰ আগতীয়া গ্ৰহণ। তাৰ পাছত আছে সুদবিহীন ন্যূনতম লেনদেন মূল্য, ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি, পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন। লগতে বেতন সংযুক্ত ঋণৰ ক্ষেত্ৰত আছে বেতন ভিত্তিক ঋণৰ সুবিধা, বিনামূলীয়াকৈ প্ৰক্ৰিয়াকৰণ,
2ৰ পৰা 12 মাহৰ বেতনৰ সমপৰিমাণৰ ঋণ। KYCৰ পাছত কিছু সময়ৰ ভিতৰতে ধনৰাশি মুকলি। EMIৰ শুদ্ধ বেতনৰ 50% লৈ সীমিত। আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।